Hi everyone, আৰু আজি মই ৰেচিপি ভিডিঅ' লৈ অহা নাই, লৈ আহিছোঁ এটা বস্তু দেখাই দিছোঁ। সেই এনেকুৱা খিৰিকীবোৰত এইবোৰত তাৰমানে চাফা কৰিবলৈ বিৰাট বেছি দিগদাৰ হয়, যাৰ বাবে প্ৰব্লেম হয় বহুত। তো আজি মই কেনেকৈ চাফা কৰোঁ এইটো দেখাবলৈ আহিছোঁ। চাওকচোন ভিডিঅ'টো চাই আপোনালোকৰো যদি তেনেকুৱা কিছুমান সমস্যা হয় তেতিয়াহ'লে কৰিব পাৰিব। এইবোৰ দেখিছেনে ইমান লেতেৰা। প্ৰথমে এনেকুৱা এডাল ব্ৰাছ লৈ ল'ব, এনেকৈ গোটেইখিনি এনেকৈ ওলাই লৈ আহিব। সকলো ধূলা একেবাৰে মাজত আনি ল'ব, এনেকৈ ব্ৰাছডালেৰে। এই ব্ৰাছৰ সলনি আপুনি আপোনাৰ পুৰণা দাঁত খোৱা ব্ৰাছো ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াৰ পিছত এনেকুৱা এখন সূতাৰ কাপোৰ তিতাই ল'ব, লৈ এনেকৈ পাৰি দিব খিৰিকীখনত। পাৰি দি ইয়াৰে যি এই গাঁতবোৰ আছে তাত সোমাই দিব, কাপোৰখন সোমাই দি চাফা কৰিব। কিন্তু সূতাৰ কাপোৰহে লাগিব, কিন্তু বেলেগ কাপোৰ হ'লে এই ধূলিবোৰ ওলাব নোৱাৰি। আৰু এইবোৰ দেখিছেনে ধূলিবোৰ লাগি আহিছে, এনেকৈ চাফা কৰিব পাৰি। এইখিনি মই গোটেইখিনি চাফা কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া চাওক, একদম ধূলিবোৰ নাইকিয়া হৈ গৈছে। আৰু ৰ'দৰ কাৰণে ইমান ভালকৈ ধৰিব পৰা নাই কিজানি, মই জুম কৰি দেখাই দিছোঁ। এয়া চাওক।